এটা চকু মাৰাতে মনটো জিৰে গৈছে আৰু যদি দুটা মাৰা থাকিব নোৱাৰো। কি কৈছা? দুটো চকু মাৰিব দিছে বাপ ঐ। তোৰ দেখোন তাৰমানে আগত তাৰমানে স্বভাৱ চৰিত্ৰবিলাক সলনি হয় নে তোৰ? নহয় নহয়, আগৰ চৰিত্ৰ মই চব বাদ দিছো নহয়। আজিকালি মই খেতিত ধৰিছো, বিৰাট ব্যস্ত। হয় নেকি? হয় বা বিৰাট ব্যস্ত মানুহ মই। ভালে কৈছা। বেলেগৰ কিন্তু মহিলাক একদম চকু দি নাচবি। নাই নাই, মই পুৰুষো নাচাওঁ মহিলা নাচাওঁ এতিয়া। হেৰি নহয় মই তাক কথা এটা সুধিম আজি আকৌ। নতুন প্ৰশ্ন। কেনাইবা মানে ইমান ধুনীয়া মালখান তই কেনেকা পঠালি? মানে তই এৰেঞ্জ মেৰেঞ্জ কৰছা নে চাইকেলত পলাই আনছা? এইটো হ'ল আমাৰ একদম সৰুৰ পৰা লিংলাং। সৰুৰ পৰা হয় নেকি? ইও যায় তোমাৰ বিয়া? সৰুৰে মানুহ কে নাযামে যাব লাগিব। পৰিৱৰ্তন তই যে কলি ভিনেৰে হাতত তোলনি বিয়া খাব যাওঁতে লগ পাইছিলো, তোক যে মই সেই বাছ ষ্টেণ্ডটোত যি লগ পাইছিলো, ইমান চালো তোক ইমান চালো, তই কিন্তু মোৰ দিশে আগবাঢ়ানকে ফিৰি নাছিলি। আৰু তাৰে পিছত তোক মই ইমান পিছা কৰিলো, নাই তই কোনো মোক গুৰুত্বই নিদিলি। ভাই তই বাছ ষ্টেণ্ডত পানী বটল বেচিছিলি নহয় নেকি? মূৰ্খ মই দেখা আন পাইছিলো বেলেগ দে। বাকী এতিয়াও মৰমবিলাক কি গৰমে এনেকুৱাও গৰম দেই নে ভাব বাবা ঠিক গৰম। ইয়াৰ হাতে নাতো কামবিলাক কৰিয়ে আছো, একো দাও বেছি পুয়াকটো আকৌ পুয়াক আহি পালে এতিয়া আকৌ কামবিলাক সিয়ে কৰা হ'ব। কইনাটো কইনাটো আছো নলে গেছো ৰ'ব। ইয়াই কি ধুনীয়া দেখা হৈছে দেখোন। কইনকা শাক দিছো বহুত ধুনীয়া দেখা হৈছে। এডালো পিন্ধা তোক মই কিয় নাচাবো বেলেগে এডাল ঠকাই থবিছো মই পিন্ধা লাগব। বহুত ধুনীয়া দেখা হৈছে। চাদৰখনো ভাল লাগছে ধুনীয়া লাগছে একে মেখেলা চাদৰযোৰ। হাসানে বৌ সেইকাৰণে তোক চাওঁৱেই না মোৰ মতাটো। ক'ত মিলি নাটক? আজি ইমান ভাল লগা হৈছে তোক একে চাদৰ খানে দি। বৌ আজি ইমান ভাল পাইছে মোক আজি। বহুত ধুনীয়া দেখা হৈছে আজিতো। চাচোন আজিতো ভাল লাগোতে এই পাছফালে ৰাখুৰি কেইডাল ফালগে মই এইটো সহায় কৰি দিম। চাচোন যা বৌ চব কৰিব পাৰো যা সেইকাৰণে কৈছে তই মাথো তেতিয়া খাবা নোৱাৰো, কাম কৰি দিম মই। যা এই ধান কুঠা মই উলিয়াই আনিছো যা কৰি নে খৰি যা যা। শুনছিনে বালিকুচি ৰাখো বালিকুচি ৰাখাবা হাতে জিলাপি কিনি দিছিল। সেই জিলাপিৰ পাকত মোৰো পাক ঘূৰা গৈছে। জিলেবিৰ কিমান পাৱাৰ আছে। জিলাপি ধানৰ পাইছা তেতিয়াহ'লে এতিয়া তই সেইগিলা কথা বকি থাকবি না, তোৰ কামত তই যাবি। সেই টাংকা থাকিলে যাব ইচ্ছা নাযায়। হ'লেও আমাৰ অলপ ভাল হৈছিতো এতিয়া যাম দে। তোক যিটো কথা কৈছো এইটো অকস্মাত আহি গৈছে আৰু নাহে যাওঁ। ইয়াত তাৰমানে একদম স্বভাৱ চৰিত্ৰ একদম সলনি হ'লহে তাৰ। জান এই থোৰটো গেল ভালে হ'ল জান। কিনো আগৰ কথা মনত পৰিলি একদম মনত পৰি যায়। আজি মনত পৰি গৈছে দে মোৰো গোটেই কিবা মন খান দেখোন আখান দুখন কৰিব ধৰিছে জান। গরম দিলি সেনে দিলি বাতাতে লাফাই পিছে মই ফুল্ল বছর ধরে দিয়া নাই গরম দিলি সেনে দিলি বাতাতে লাফাই মই ফুল্ল বছর ধরে দিয়া নাই গরম দিলি সেনে দিলি বাতাতে লাফাই
নুবুজো প্রেম মানে কি এনে কথা নকবি নুৰাই মন কুণ্ড বছৰত ভৰি দিয়া নাই মৰম দিলি এনে দিলি বাটা পেলকাই মন কুণ্ড বছৰত ভৰি দিয়া নাই বঢ়িয়া কেনেকা এইটো দিবা নাজানোনে বঢ়িয়া মই নুমলিছি বঢ়িয়া মোৰ নাম ৰাংঢালি মই আচল ছোৱালী নাজানোনে আইৰৰ মই নুমলিছি মোৰ নাম ৰাংঢালি মই আচল ছোৱালী আগুনাৰে মই কচুৱা মৰণীয়া আপোনাৰে হাতৰি আগুনাৰে মই কচুৱা মৰণীয়া আপোনাৰে হাতৰি এনে কথা নকবি নুৰাই মই সুন্দৰ বছৰত ধৰি পৰীক্ষা লৈ মৰম দিলি এনে দিলি বাটা পেলকাই মন কুণ্ড বছৰত ভৰি দিয়া নাই সেইটো সেই চলি কাজিয়া কৰা নাই সেই আনটেৰে নেকি এইটো বুজাইহে আছো কিমান দাম হৈছে হয় নে নহয় মিঠাতেলৰ মই বেলেগ ঘূৰিবা দিছোঁ কিবা কলাখাৰ চলাখাৰ উফ ব্ৰ আবাৰ আমি সৰিয়হৰ খেতি কৰিম সৰিয়হৰ খেতি কৰিবি তই সেইটো ঠিক কথা কৈছা ঐ বজাৰো আমাৰ পথাৰো আমাৰ মাৰি থাকিলে নহ'ব হয় না আমি খেতি কৰিলে চৰকাৰে কেনেকৈ দামডাল বঢ়াব আহাবা চোতালতে মই বেহাৰৰ খেতি কৰিম ঠিক কথা কৈছা খো কিমান পাৰা খো তই ভাল কথা কৈছ আৰু কাজিয়া নকৰোঁ বা আপুনি বহুত কথা শিকালা হয় আমাক আহা আল্লাহ পুরি খালবে দেখি আর কষ্ট দেয় মোক বউ গার কাপড় নাথা হচ্ছি বেশি যাবার হচ্ছি জ্বালা দিছি মোক জ্বালা ওজান ও মোৰ মাই ওজানটো গোটেই কামতে তুল বুলি দিছি দেখোন আইও আচ্ছা ওজান এগুলো কাম করবে তো কোনি লগাই দিছি ও গম পাইছো বোর কথা তো ময়ো তার মানে মই নহলে তোক জ্বালা দে তই নহলেও মোক কেতিয়াবা জ্বালা দে এইগুলা মোক দি তই যাইতে তা তই ভালো হব বুলি কবি বৌ তই কম চিয়ানা নহয় তই তাৰমানে মই নহয় চান্স পালি চিৰিটোত তাৰমানে বেলতেহে কাংকে হা তই আকৌ মছলা দিবা লাগিব নহয় মছলা দিবা নৰা বহি বহি খাই আছো তো এনেকৈ চলিবও লাগিব নাকটাটো পিন্ধা দেখোন নাই ঠিকে কাটবে দিয়া ভাল আছিল নেকি মইনো এডাল ক'ত ফালিব পাৰিম চেষ্টা কৰিম এডাল চলি পাঞ্জলা ফুটপুৰ এইগিলা কাম বাপাৰে কৰি পোৱা নাই চিৰিটোনো ক'ত কৰিব পাৰিব মোৰ গেছি পচা কৰি দিছি বাচি গেছি মোৰ চিৰিটো মই বাচি গেছো দেই কঠোৰখন নহ'ল ফুলকা নৰবা বাতি লাগিলে বস্তিৰ পৰা জাকনি কৰি আনি পেলাই দামাই থৈ দিম এই কৰি মুঠিও নাখলো মই